নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলোৱে ভালে আছে আজি বহুদিনৰ মূৰত ভ্লগ ভিডিঅ' এটা লৈ আহিছোঁ যোৱাকালি মানে কি হ'ল আমি যিহেতু হেডকোৱাৰ্টাৰত আছোঁ BSF হেডকোৱাৰ্টাৰত তো ছেক্টৰত গুৰদাসপুৰত মানে দিৱালী উপলক্ষে মেলা ৰাখিছে তাত আমাৰ কেম্পৰ ফালৰ পৰা দুখন বাছ দিছে তাত আমি সকলোৱে গ'লোঁ ধুনীয়াকৈ মেলাখন কেনেকুৱা যিহেতু আমাৰ ইয়াৰ পৰা আমি বেলেগ ঠাইত যাব লাগিব এতিয়া লাষ্ট স্মৃতি হিচাপে ভাবিলোঁ ভ্লগ হিচাপে ৰাখি থৈ দিওঁ সেইকাৰণে ভিডিঅ' বনালোঁ আচলতে বহুত দিন ধৰি ভিডিঅ' বনোৱা হোৱা নাই ভ্লগ দিয়া হোৱা নাই কাৰণ যিদিনাখনৰ পৰা জুবিনদাৰ মানে ঘটনাটো হৈছে সেইদিনাখনৰ পৰা শাৰীৰিক মানসিকভাৱে ইমানেই দুৰ্বল হৈ গৈছোঁ যে ভিডিঅ' ভ্লগ এনেকৈ দিম ইমানখিনি মানসিক শক্তিশালী হোৱা এতিয়ালৈকে হোৱা নাই বাৰু বহুত এতিয়ালৈকে বেয়া লাগে আৰু বেয়া লাগিয়ে থাকিব বাৰু এতিয়া জুবিনদাৰ অভাৱ আমাৰ যিহেতু পূৰ নহ'ব অভাৱপূৰখিনি নহ'ব বেলেগ যিমানবোৰ অনুৰাগী আছে যিমান এতিয়া ন্যায় বিচাৰি আছে ঠিক সেইদৰে ময়ো ন্যায় বিচাৰি আছোঁ জুবিনদা যিহেতু আমাৰ দৰে এজন সাধাৰণ মানুহ নহয় তেখেত কিমান ডাঙৰ এটা সত্তা আমি যিহেতু সমগ্ৰ বিশ্ববাসী সমগ্ৰ অসমবাসী ইতিমধ্যে বুজিবলৈ আৰু হয়তো কাৰো বাকী নাই এতিয়া তেখেতে মুঠৰ ওপৰত ন্যায় পাবই লাগিব আইনে এতিয়া কিমান দূৰ আগবাঢ়িলে তেখেতৰ ন্যায়ৰ অনুসন্ধান কিমান দূৰ আগবাঢ়িলে সেয়া বাৰু নাজানো অতি সোনকালে কি হৈছে ৰহস্য ফাদিল হ'ব লাগে আৰু যিকোনো প্ৰকাৰে তেখেতে ন্যায় পাব লাগে বাকী বাৰু আইনৰ বিষয়ে ক'বলৈ নাযাওঁ কাৰণ আইনত কি দুখ কৰিলে কি শাস্তি পায় ইমান আমি জ্ঞাত নহয় অন্ততঃ মই জ্ঞাত নহয় ইমান নলেজ নাই তো মোৰ দৃষ্টিত ব্যক্তিগত ফালৰ পৰা এইটোৱে ক'ম যে তেখেতৰ কাৰণে যিটো পানী জুই বেয়া আছিলে তেখেতক লৈ গৈছে তেখেতক মানে ইমান ধ্যান দিয়া নাই চোৱা নাই অৱহেলা কৰিছে সেইখিনিয়ে ভুল আমাৰ দেশত সেইখিনিয়ে ভুল কৰিছে লৈ যাব নালাগিছিল সেইখিনিয়ে ভুল হৈছে তো তাৰ কাৰণে শাস্তি পাবই লাগিব আমাৰ দৃষ্টিত আইনৰ দৃষ্টিত দোষী নহ'লেও আমাৰ দৃষ্টিত সদায় দোষীয়ে হৈ থাকিব তেওঁলোকক আৰু আমাৰ ফালৰ পৰা আন্তৰিকতা কেতিয়াও নাথাকে সন্মান নাথাকে তেখেতলোক শাস্তি পাবই লাগিব যিহেতু জুবিন দাক ইমান দিনে ব্যৱহাৰ কৰিয়ে আছিলে বহুতে এতিয়া পায়ে আছোঁ যিহেতু তো সেইকাৰণে বহুত মানে বেয়া লাগিছে আজিৰ তাৰিখত যিটো জুবিন দাকটো আমি ঘূৰাই নাপাওঁ এতিয়া তথাপি উপায়তো নাই এতিয়া তেখেতৰ আমাৰ কলা কৃষ্টি যিমানখিনি আমাৰ কাৰণে দি গৈছে সেইখিনি আমাৰ অসমবাসী ৰাইজে ৰাখিব লাগে সদায় দিনে এইখিনি জীয়াই ৰাখিব লাগে সেইখিনি আৰু লগতে মোৰ ফালৰ পৰা ব্যক্তিগত অনুৰোধ থাকিল যাতে আমাৰ জুবিনদাই যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে জাষ্টিছ ফৰ জুবিন গাৰ্গ সকলোৱে লিখি থাকে আৰু আমাৰ জুবিনদাই নিশ্চয় ন্যায় পাব আৰু পাব লাগিব আৰু নিশ্চয় পাব আমি আশাবাদী আৰু এয়াই আছিলে মোৰ ক'বলগীয়া জুবিনদাৰ লৈ আৰু বহুত বাৰু আছে ইমানখিনি কোৱা সম্ভৱ নহয় আৰু যিহেতু মই এইটো ভ্লগ ভিডিঅ' লৈ আহিছোঁ তাত তথাপি ভাবিলোঁ ভ্লগ ভিডিঅ'ত কি মানে আমাৰ এই মেলাত কি দেখিলোঁ কি ল'লোঁ কি কৰিলোঁ দেখাম বুলি ভাবিছিলোঁ সেইখিনি ধুনীয়াকৈ বুজাই দিম বুলি ভাবিছিলোঁ কিন্তু সেইখিনি নকৈ আচলতে জুবিনদাৰ কথাখিনিহে শ্বেয়াৰ কৰিবলৈ মন গ'ল তাৰপিছত আমি ধুনীয়াকৈ যিসকলে পাৰ্টিচিপেট কৰিছে মেলাত মানে এতিয়া যিহেতু অলপ সাংস্কৃতিক অনুষ্ঠানো ৰাখিছিলে তাত ধুনীয়াকৈ ৰাজস্থানৰে আছিলে নে পাঞ্জাৱৰে আছিলে মই পাহৰি থাকিলোঁ দেই ধুনীয়াকৈ এটা গ্ৰুপ ডান্স কৰিছিলে এনেকৈ ভালেকেইটা গ্ৰুপ ডান্স কৰিলে আমাৰ অসমীয়াৰ বাৰু নাছিলে সেইকাৰণে অকণমান আফচোচ লাগিছে বেয়া লাগিছে এতিয়া বিভিন্ন ৰাজ্যৰ যিহেতু কালচাৰ উপস্থাপন কৰিছে আমাৰ অকণমান ৰখা নহ'ল এতিয়া যিহেতু আমি দূৰৰ পৰা গৈছোঁ আৰু হয়তো যিখিনি তাত আছিলে অসমীয়া তাত হয়তো অসমীয়া মানুহ আমাৰ আচলতে বহুত কম আছে মানে অসমীয়া বুলি নৰ্থ ইষ্টৰ আচলতে ফেমিলি বহুত কম মানে মই যিমানখিনি দেখিছোঁ এইবিলাক চাকৰিয়াল নাই তেনেকুৱা কথা নহয় কিন্তু বাহিৰৰ মানে হিলে দলে বুলি ক'লেও ভুল নহ'ব মহাৰাষ্ট্ৰ হওক গুজৰাটৰ হওক ইমানে লৈ আহে আমাৰ নৰ্থ ইষ্টৰ বহুত মানে ফেমিলি কম থাকে যাৰ কাৰণে এনেকৈ হয়তো আমাৰ নিজৰ কালচাৰখিনি দেখিবলৈ অসুবিধা হয় তাৰপিছত এয়া দেখিছে নহয় ৰচিতনা খেল এইটো খেল চাই কিন্তু বহুত মজা লাগিছে দেই তাত বহুত ইউনিটৰ পৰা মানে কৰিছিলে কম্পিটিশ্যনটো ইমান এতিয়া সেই মুহূৰ্তত মানে কেনেকুৱা পৰিস্থিতি হৈছিলে মানে খেলতকৈ চাই থকা মানুহৰ জজবিলাক দেখি বেছি ভাল লাগিছিলে বহুত ইউনিটৰ পৰা মানে পাৰ্টিচিপেট কৰিছিলে এতিয়া কিছুমান হাট্টা কাট্টা আছে সেইবিলাকে বেছিভাগে জিকিলে বাৰু আৰু আচলতে কিছুমানে মানে এতিয়া অলপ ছেকেণ্ডৰ ইফাল হ'লে মানে এতিয়া হঠাৎকৈ কেতিয়াবা মানে বহি যোৱা যায় তেনেকৈ মানে হাৰি যায় আৰু এতিয়া ভাল লাগিছে বহুত চাই এতিয়া চকুৰ সন্মুখত এনেকুৱা বিৰাট জচৰ খেল দেখি সঁচাকৈ ভাল লাগিছে আৰু এয়াই আছিলে মেলাত দেখিলে যিমানখিনি মেলাত আছিলে অকণমান দেখালোঁ যিমানখিনি সম্ভৱ অলপ যেতিয়া মনত পৰিছে তেতিয়া অকণমান ক্লিপ মই ৰাখি থৈ দিছিলোঁ ভাবিলোঁ আজি আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ কেনেকুৱা লাগিলে মোৰ ভ্লগ ভিডিঅ'ত থকা ভিডিঅ'খিনি মানে মুহূৰ্তকেইটা জনাব কমেণ্টত আৰু সকলোৱে পাহৰি নাথাকিব দেই #ফৰ জুবিন গাৰ্গ
যাতে আমাৰ জুবিন দাই ন্যায় পায় অতি সোনকালে। আজিৰ মোৰ ভ্লগ ভিডিঅ'টোত ইমানেই আছিলে। এতিয়া আবেলি এইটো কেইটাৰ সময় আছিলে 4:30 মান বজাত আমি যিহেতু সময় দিছে বাছখনে 4টা বজাত বাছখনত উপস্থিত হ'বলৈ আমি ধুনীয়াকৈ উপস্থিত হ'লোঁ আৰু এতিয়া ঘৰমুৱা হ'ম। কমচে কম 1.5-2 ঘণ্টা লাগিলে বাৰু আমাৰ উপস্থিত হ'বলৈ ৰুমলৈ যাবলৈ 1.5-2 ঘণ্টামান সময় লাগিলে। ধুনীয়াকৈ আহিলোঁ। আজিলৈ আহিছোঁ, বাই বাই।